হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কেনে আছে আপোনালোক? আজি মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা হ'ল মানে গৃহিণীসকলৰ এটাতো আছেই চিন্তা কৰিবলৈ কি বনাম। বিচনাতে সেইটো আঁচনি প্ৰস্তুত কৰিবই লাগিব কি বনাম। সেয়া দেখিছেনে ঘৰতে খোৱা বেঙেনা। এনেকুৱা সচবোৰ মানে সৰু সৰু আলু গুটিৰ লগত খাবলৈ বৰ ধুনীয়া হয়। বেলেগ বেলেগ প্ৰজাতিৰ আছে ইয়াত, বেঙুনীয়া কালাৰৰ হয় আৰু গছজোপাও বহুত দিনলৈকে জীয়াই থাকে। আৰু আজিৰ সাজত হ'ব এয়া গুটি আলু আৰু বেঙেনা ভাজি। এয়া দেখিছেনে জুই। ঠাণ্ডাটো ইমান পৰিছে জুহালৰ ওচৰৰ পৰা উঠিবই নোৱাৰা হৈছোঁ। আৰু এতিয়া সেয়া শাহু বোৱাৰী দুজনী আহিছে কুকুৰহঁতৰ ঘৰৰ পৰা গাখীৰ নিবলৈ বুলি। এয়া হৈছে টেষ্ট পৰীক্ষাৰ খানা পাৰ্টি। আৰু এয়া হৈছে কেণ্ডিডেট। ৰিজাল্ট বাৰু ভালে হৈছে। নাম্বাৰকেইটা কৈ দিয়া শুন আকৌ এবাৰ। নহয়, আমি এতিয়া এইখিনি খাইছোঁ মানে বিস্কুট দুটা ঘূৰাই দিলোঁ বাৰু। আৰু বাকী আৰু খাব পাৰোঁ যাতে সেইটো হ'ব নাই তেনেকুৱা আৰু খাবলৈ পাম নে নাই? আৰু এতিয়া খাই বৈ আজৰি হৈ অকণমান বহিছোঁ এইখিনিতে। সেইটো হৈছে ভাগিনটো, মা ওচৰলৈ গৈছে কিবা এটা আনিবলৈ। আৰু তাৰপাছত এতিয়া আহিলোঁ আমাৰ অলপ মানে বাৰীত দি থোৱা আছিলে ৰঙালাও। শহাপহুৱে নে কিহে কুটি পেলাই দিছে, অলপ চাবলৈ আহিলোঁ। এতিয়া আকৌ মাতিলে জেঠাই ঘৰলৈ, সিহঁতৰ ঘৰত মাছ ধৰিছে মানে ভাইটিয়ে জোৰ কাটোতে সৰু পোৱালি দুটা পাইছিলে। তাৰপিছত এতিয়া ডাঙৰ হৈছে, এইকেইটা ধৰিবলৈ আহিছোঁ। আমি অৱশ্যে চাবলৈহে আহিছোঁ বাৰু, ধৰিবলৈ নাযাওঁ। গতিকে গোটেইখিনি এইখিনিতে বহি চাই আছোঁ। এই দেউতা দাদা ল'ৰাটো এনেকৈ চবেই মিলি ধৰিছে। পোৱালি ধান্দাত মানুহ পৰি গৈছেগে। মাছটো গুচি যাব ইফালে। আৰু মই কি কৰিছোঁ দেখিছেনে, মেটেকা। ইয়াত এনেকুৱা মিছা মাছ আৰু হেৰি আছে মোৱা মাছ। কোনে কোনে মিছা মাছ খাই ভাল পায় মোক জনাবচোন কমেণ্টত। মই বহুত ভাল পাওঁ মানে খাই। এইখিনি দেখিছে নাই মিছা মাছ। ভাত খোৱালৈকে অলপ ফূৰ্তি কৰিলোঁ আৰু ফাইনেলি আমাৰ ভাত খাবৰ হৈ গ'ল। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল পায় এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।